মধু দেখুন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম এই আঠখেলীয়া নামঘৰ। গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত এই নামঘৰ ভাগি অৱস্থিত। 1681 চনত আহোম ৰজা গদাপাণিয়ে এই নামঘৰটো নিৰ্মাণ কৰোৱাইছিল। ভাদ মাহত নামঘৰলৈ লক্ষাধিক ভকত বৈষ্ণৱৰ আগমন হয়। ইয়াত দৈনিক পাত প্ৰসংগ, মধ্যা প্ৰসংগ, বিয়লি প্ৰসংগ আৰু সন্ধ্যা প্ৰসংগ এই 4 প্ৰসংগ অনুষ্ঠিত হয়। এক জনশ্ৰুতি মতে এই ঠাইত এজন অজ্ঞাত কুলশীল সাধুৰ আশ্ৰম আছিল। অতব্য অৰণ্য আৰু হিংস্ৰ জীৱ জন্তুৰে পৰিপূৰ্ণ এই স্থানতে সাধুগৰাকীয়ে আশ্ৰম পাতি বাস কৰিছিল। 1681 চনত গদাপাণিয়ে এই আশ্ৰম দৰ্শন কৰিবলৈ আহি সাধুগৰাকীৰ সম্ভেদ নাপায় 8টা পৰিয়ালক আশ্ৰমখনৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়ে। এই 8টা পৰিয়ালৰ সমষ্টিৰ পাছত আঠখেলীয়া হয়গৈ। আজি আমি আঠখেলীয়া নামঘৰলৈ আহিলোঁ। এয়া প্ৰসংগ চলি আছে, ভকত বৈষ্ণৱ আহি আছে। এয়া আঠখেলীয়া নামঘৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ।